হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মোৰ বাৰু ভাল। মোৰ প্ৰথমটো ব্লগ কেবি কিটচেন, মই বৰ্ণালী আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভিডিঅ'টো আদৰি ল'ব। বলকচোন তেতিয়াহ'লে ৰেচিপিটো আৰম্ভ কৰোঁ। এয়া মই লৈছোঁ চাউলৰ গুড়ি, ইলাচি, তাৰপিছতে গাখীৰ আৰু কণ্ডেন্সড মিল্ক, চেনি আৰু অলপ গৰম পানী। এতিয়া আমি বনাম। আমি চাউলৰ গুড়িখিনি দিছোঁ। অলপ এনেকৈ ভাজি ল'ব লাগিব। মই নমাই ল'লোঁ। নমাই লৈ গৰম পানী দিছোঁ। গৰম পানীৰ লগত অলপ মিক্স কৰিব লাগিব।
মোৰ ৰেচিপি হৈ গ'ল। এয়া মোৰ ৰেচিপি হৈ গ'ল। আপোনালোকেও এনেকৈ বনাই খাই চাবচোন কেনেকুৱা পায়। মই বনোৱা ৰেচিপিটো চাই কেনেকুৱা পালে আপোনালোকেও এনেকৈ বনাই খাই চাবচোন। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈকে বাই বাই।